যেহেতু আমি আগতে 17 বছর বিপিএফক জিকাইছোঁ, কিন্তু আমাৰ ইয়াত একো ৰাস্তা ঘাটৰ একো উন্নতি হোৱা নাই। গতিকে এইবাৰ আমি গোবিন্দ ছাৰক জিকাম বুলি উদ্দেশ্য লৈ আমি ইয়াত সমাবেত হৈছোঁ। গতিকে আমি এইবাৰ জিকামেই। তেওঁলোকৰ দুৰ্নীতিৰ সীমা চেৰাই গৈছে। এই আৰু জনসাধাৰণে একো সুবিধা পোৱা নাই। সেইকাৰণে এইবাৰ BTR চুক্তি হ'ল, BTR হ'ব। BTRত নতুন পৰিৱৰ্তন বিচাৰিছে ৰাইজে। এই নতুন পৰিৱৰ্তনৰ আশাত আমি আমাৰ গোবিন্দ বসুমতাৰীক UPPLৰ মানে কেণ্ডিডেট হিচাপে আমি বিচাৰোঁ। তেওঁলোকৰ জৰিয়তে যাতে আমাৰ এই BTADৰ ভিতৰত শান্তি সম্প্ৰীতি আৰু সকলো জনগোষ্ঠীৰ সা সুবিধা হয়, তাৰ কাৰণে আমাৰ আশা থাকে। তেওঁলোকে আমি অনুৰোধ কৰোঁ যে BPFৰ দিনত যেনেকৈ VC তেওঁলোকে চিলেক্টেড কৰিছিল, কিন্তু আমি এই নতুন UPL যিটো চৰকাৰ হ'ব, তেওঁলোকক আমি এই বস্তুটো সিলেকশ্যন নকৰি ইলেকশ্যনৰ যোগেদি মানে VC গঠন কৰিবৰ কাৰণে আমাৰ অনুৰোধ থাকে। এইখিনি সুবিধা হ'লে আমাৰ নিশ্চয় জনসাধাৰণৰ সুবিধা হ'ব। প্ৰত্যেক কমিউনিটিৰ মানুহে ইয়াত প্ৰতিনিধিত্ব কৰাৰ কাৰণে সুবিধা পাব। আৰু ইয়াত মাটি বাৰীৰ কথা আছে যে আমাৰ বৰ্তমান যিটো BTR হ'বলৈ গৈ আছে বা ইলেকশ্যন হ'বলৈ গৈ আছে, তাত UPPLে মানে জনসাধাৰণৰ সকলো কমিউনিটিৰ মাটি বাৰীৰ ক্ষেত্ৰত তেওঁলোকে পট্টাপট্টন দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে। তাত আমি নিশ্চয় সুখী হৈছোঁ। আৰু আমি গোবিন্দক বিশেষকৈ আমাৰ অঞ্চলৰ উদীয়মান ল'ৰাই বুলি কওঁ, মোৰ বয়সত ল'ৰাই হয়। গতিকে আমি এই ভৈৰৱকুণ্ড সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে যদি তেওঁ থিয় দিছে, তেখেতক আমি জয়যুক্ত কৰাৰ কাৰণে আমি সকলো ৰাইজকে অনুৰোধ কৰিলোঁ। আজি এই সভাত উপস্থিত জইনিং সভাত উপস্থিত সকলো ৰাইজকে মই ধন্যবাদ প্ৰকাশ কৰোঁ। আজি আমি কমতেও 70জন কেণ্ডিডেট আমি UPPLত জইন হৈছোঁ। এতিয়ালৈকে 15 বছৰ ধৰি আমি আমাৰ BPFক জিকাই আছিলোঁ আমি, কিন্তু আমাৰ একো কাম বন হোৱা নাই। ইয়াত ৰাস্তাই হওক, ঘাটেই হওক, ঘৰেই হওক, যি মানুহে পাৱাৰ যোগ্য সিহঁতে নাপায়, আৰু যি মানুহে পাৱাৰ যোগ্য নাই সিহঁতক যাচি থয়। এনেকুৱা ID কাৰোবাৰ চুৰি কৰি ইতিমধ্যে আৰু তাৰ পৰা আপোনাৰ জব কাৰ্ডৰ পইচা, সিহঁতৰ যিটো জব কাৰ্ডৰ নাম আছে সিহঁতৰ লগত পাছবুকে নাই। এই কিবা সিহঁতৰ যিটো মেম্বাৰ্ছবিলাক আছে, যিটো সিহঁতৰ কিবা আছে, সিহঁতৰ লগত পাছবুক আছে, সিহঁতে পইচা ওলায়, সেনেকৈ পইচা মাৰি আছে। এই আজিৰ দিনত আমি এইটোৱে ভাবিছোঁ, আজি এই 70 মেম্বাৰে নহয়, ইয়াত 70 পৰিয়াল আছে। আমি UPPLত যোগদান দিছোঁ সকলোৱে। ইয়াত কাৰো প্ৰেছাৰাইজ নাই, কোনোৱে প্ৰেছাৰ কৰা নাই। আমি একদম নিজ মনে এই দুৰ্নীতি পৰায়ণ যিটো চলি আছে, ইয়াক সমাপ্ত কৰিবৰ কাৰণে একমাত্ৰ এটা ভাল উদ্দেশ্য লৈ UPPL পাৰ্টি আহিছে। মই মেনিফেষ্টো দেখিছোঁ, সকলোকে মই বুজাইছোঁ কি আমি ক'ত যোৱা উচিত। সকলোৱে ভাবি চিন্তি আমি UPPLত যোগদান কৰিব লাগে। আৰু এইবাৰ আমি UPPLক চান্স দিম। মুঠতে 5 বছৰ আমি চাম UPPLে আমাক কিমান সহায় দিব, কিমান ডেভেলপমেণ্ট দিব, এইটো চাম বুলি সকলো ৰাইজৰ মতামত হৈ কিনে আমি ইয়াত একগোট হৈ আজি UPPLত যোগদান কৰিছোঁ। ইয়াত একদম যিটো আছে UPPL কেণ্ডিডেট টোটেলি 100% UPPL ছাপোৰ্ট আছে। মই এইটোৱে ক'ব বিচাৰোঁ, এইবাৰ আমি সকলোৱে ইচ্ছাৰে আমি UPPLক যোগদান দিছে। কোনো প্ৰেছাৰাইজ নাই, কাৰো মাইণ্ড ৱাছ কৰা নাই। একদম নিজ মনে নিজ ধ্যানে আমি একত্ৰিত হৈ আলোচনা কৰি UPPLত যোগদান হৈছে। মই এইটো কথা ক'ম যে এইবাৰ আমি UPPLক 5 বছৰটো আমি যেনেকৈ হ'লেও আমি চান্স দিম। আৰু এই গাঁৱৰ গোৰ্খা সমাজৰ উন্নতিৰ কাৰণে আমি থিয় দিছোঁ আৰু উন্নতি কৰামেই।